পুৰা ৱাৰলিছৰ আমি তলত আছো এয়া পুৰা কুঁহিয়া খাই আহো যাব পৰা নাই এয়া খুব বেছি 3 দিন 4 দিনৰ আগত থাকি থৈ যোৱা এয়া বৰ্তমান তাজা তাজা নিচিনা হৈ আছে এনেকৈ লাঠি ভাঙিব নমস্কাৰ নমস্কাৰ আজি আমাৰ জীৱন জিন্দাবাদ চেনেলৰ নতুন এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি আমাৰ ওচৰতে থকা লামডিং বনাঞ্চললৈ গৈ আছোঁ আমলখি বিচাৰি গতিকে ভিডিঅ'টো আপোনালোকে চাই যাব এয়া আমি এতিয়া আহি আছোঁ আমলখি বাগানলৈ আমি গৈ আছোঁ আমলখি বিচাৰি আমাৰ সকলো আছে আৰু 2জনমান যাব ঘৰৰ পৰা ওলাব আৰু এয়া চাওক সকলো আছে গৈ নাপালাগে ভাগৰ লাগিলে ওপৰত পৰিলেগে আমলখি বাগান পোৱাগে নাই ইমান অহা দেৰি হৈছে কিয় দিয়া আমাৰ জীৱন লগ খুলি কিবা কৰি দিয়া লাষ্ট কয় বহুত কিয় নিদিম কিবা এটা কৈ দিয়া আমাৰ ধুনীয়া অভিনয় কৰিছে এয়া আমি এতিয়া কিবা এটা কৈ দিয়ক আমাৰ জীৱন জিন্দাবাদ চেনেলটোৰ ওপৰত কিবা এটা কৈ দিয়ক বোলে ছাবস্ক্ৰাইব কৰিব ঠিকে আছে ক'ৰবাত যায় অঁ ঠিক আছে এয়া আজি আমি গাঁৱৰ মাজে মাজে আহি আছোঁ এইখিনি আপোনাৰ আমাৰ গাঁৱৰ ওপৰ অংশ বুলি কয় কাৰণ জেগাটো অলপ ওখ যায় সেইকাৰণে ওপৰ অংশ কয় আপুনি চাওক কিমান ধুনীয়া এটা পৰিৱেশ আৰু গাঁৱত থকা মজাটো এইটোৱেই সেইটোৱে কিমান ধুনীয়া পৰিৱেশ এনেকুৱা পৰিৱেশত এদিন আহি চালে গম পাব কিমান ধুনীয়া লাগে আমাৰ যদিও হাতী ওলায় তথাপিও আমাৰ ইয়াত থাকি কিবা এটা ভাল লাগে কাৰণ গাঁওখন সদায় আপোন হয় ন গাঁও সদায় গাঁৱেই আৰু ইয়াতে কোনো পলিউশ্যন নাই কোনো একো হেৰি নাই ঠাণ্ডাও খুব বেছি হয় ধুনীয়া লাগে পৰিৱেশটো সুন্দৰ আমাৰ আৰু এজন আমাৰ লগত যোগদান কৰিব এতিয়া তেওঁ ঘৰৰ পৰা আহি আছে তেওঁ ভাত খাবলৈ আহিছিল ভাতটো মেইন ভাত দিম সেইটো ঘৰ আৰু এইখিনি পৰাই আমাৰ গাঁওখন শেষ হৈছে এইখিনিতে আমাৰ এই ঘৰে লাষ্ট মানুহ আৰু এইখিনি পৰা আমাৰ পূৰা জংঘল এতিয়া এডভেঞ্চাৰ আৰম্ভ হ'ব বলক তেতিয়াহ'লে আমি জংঘলৰ ভিতৰত সোমাই যাওঁ কিন্তু এটা আমি আহিছোঁ হয় কিন্তু ইয়াত আমাৰ এটা বহুত ৰিস্ক আছে কাৰণ আমাৰ ইয়াত দিনতো হাতী ওলাই জংঘলৰ ভিতৰত হাতী থাকেই গতিকে আমি অলপ সাৱধানে যাব লাগিব আৰু বেলেগ কথা নকওঁ অকলশৰীয়া বৰ্তমান হাতী সি নিজেই হয় অকলশৰীয়া হাতীটো সি নিজেই হয় নে কি কয় ৰাইজ গতিকে আমাৰ ইমান ভয় নাই ঠিক আছে এতিয়া আমাৰ লগত থকা আমাৰ কৃষকদাৰ এটা চেনেল আছে ইউটিউব চেনেল কৃষক শইকীয়া বুলি কৃষকদাৰ চেনেলটো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কৈ দিয়া মোৰ এটা চেনেল আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ চাবলৈ পাব নতুন ভাল ভিডিঅ' দি থাকে তেওঁ বিশেষকৈ গাঁৱৰ ভিডিঅ' দি থাকে ধৰি লওক আপোনাৰ বিহু ফাংচন হওক বা ভাওনা হওক বা খুব গাঁৱৰ কিছুমান সৰু সৰু ব্লগছো দি থাকে তেওঁ ভাল লাগে ভিডিঅ'বিলাক চাব অলপ ছাপোৰ্ট কৰিব আমাক যেনেকৈ ছাপোৰ্ট কৰিছে তেওঁকো ছাপোৰ্ট কৰিলে ভাল লাগিব আৰু লিংকটো ডেছক্ৰিপশ্যনত দি দিয়া হ'ব
সেইটোৱে চাব ইমানখিনি আপোনালোকে, কথা। ভাল লাগিব। চাব ভাল পাব গাঁৱৰ পৰিৱেশবিলাক দেখা পাই থাকিব আমিও এতিয়া বৰ্তমান ভাবিছোঁ লাহে লাহে আমি গাঁৱৰ পৰিৱেশক লৈ পেলাই কিছুমান সৰু সৰু ব্লগ আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাব যদি ভাল লাগে নিশ্চয় তেনেহ'লে আমি আৰু ভাল ভাল ভিডিঅ' আপোনালোকক দি যাবলৈ চেষ্টা কৰিম কাৰণ আমাৰ বৰ্তমান বিশেষ অসুবিধা হৈ থকাৰ কাৰণে আমি ধৰি লওক তেনেকুৱা কমেডি ভিডিঅ' বা তেনেকুৱা ষ্টৰি আমি আনিব পৰা নাই কিন্তু অতি সোনকালে আহি আছে তাৰ মাজতে আমি যদি আপোনালোকে সঁহাৰি জনায় তেনেহ'লে আমি লাহে লাহে আপোনালোকৰ মাজত গাঁৱৰে বা সৰু সৰু তেনেকুৱা কিছুমান ব্লগ টাইপৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম যদি ভাল পায় তেনেহ'লে ছাপোৰ্ট কৰিব আৰু কমেণ্টত লিখিব কেনেকুৱা পালে ভিডিঅ'টো আৰু যদি কোনোবাই কিবা ভাল কাহিনী দিব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব আমাৰ ইনষ্টাগ্ৰাম ID দিয়া আছে ফেচবুক পেজৰ লিংক দিয়া হ'ব ফেচবুক পেজৰ লিংক দিয়া আছে গতিকে আমাৰ লগত যোগাযোগ কৰিলে ভাল পাম যদি কোনোবাই ইচ্ছুক আমাক কিবা কাহিনী যদি দিব বিচাৰে ইমানখিনিয়ে কথা আৰু বাকী আৰু আগলৈ গৈ থাকক আমি গৈ থাকোঁ তেতিয়াহ'লে ব'লক আমি জংঘলৰ ভিতৰতে সোমাই যাওঁ আহক চব আহি যোৱা কি বুলি কয় মাটিৰ গোবৰ শুকাই গৈছে ভেদাইলতা পোৱা যায় আমাৰ ইয়াত একদম পুৰা খাটি আমাৰ য'তে ত'তে পোৱা যায় এইবিলাক বস্তু ভেদাইলতা বুলি নহয় যিকোনো বস্তু এখন জংঘলত এখন তাতে সংৰক্ষিত বনাঞ্চল গতিকে ইয়াততো সকলো বস্তুৱে পায় আৰু এটা কথা আমি এই ব্লগটোৰ যোগেদি আমি চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আমাৰ ইয়াত হাতীৰ উপদ্ৰৱৰ কাৰণে মানুহবিলাকে খেতি কৰিব পৰা নাই গতিকে হাতীৰ যিটো মানে উপদ্ৰৱৰ কাৰণে যিটো মানে ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব পাৰে আমাৰ ৰাইজৰ সুবিধাৰ্থে সেইখিনি আমি চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আমাৰ ইয়াৰ আগৰ যোনখন আমি চুটি ছবি আগবঢ়াইছিলোঁ সেইটো হাতী মানুহৰ সংঘাতৰ ওপৰতে বনাইছিলোঁ গতিকে দৃষ্টিগোচৰ কিমান কৰিব পাৰিছোঁ সেইটো আমি নাজানো তথাপিও আমাৰ ফালৰ পৰা এটা সৰু প্ৰয়াস কৰিছোঁ আৰু সেইটোৱে আৰু এয়া আমাৰ পূৰা অস্ত্ৰ শস্ত্ৰ পূৰা যোগাৰ কৰি আছে কাৰণ এয়া পূৰা বগৰী এটা আনাচোন খাওঁ এটা আনাচোন পূৰা পকি আছে দেই এইটো পূৰা পকি আছে এইটো পুৰা ৰঙা একদম পুৰা পকা এইটো চাওক পকা পকা বগৰী মিঠা নে মজা মিঠা গাঁৱত থকা আচল মজা সেইটোৱে যিকোনো বস্তু আমি আৰামত খাব পাৰোঁ আমি জংঘলত সোমালোঁ যদিও বৰ্তমান আমাৰ মেইন লামডিং ৰিজাৰ্ভ এইখিনিৰ পৰাহে আৰম্ভ হ'ব এইখিনিৰ পৰা পূৰা লামডিং ৰিজাৰ্ভ আৰম্ভ হ'ব এয়া বন বিভাগে আমাৰ হাতী সুৰক্ষাৰ কাৰণে এয়া তাঁৰ দিছে কিন্তু মানে কাম কৰে যদিও ইমান কৰা নাই আৰু মানে আগবঢ়াব বুলি আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে আমাৰ এই সমস্যাটো সমাধান কৰে সোনকালে আৰু এইপিনে আপোনাৰ বান্ধো দিছিল হাতী পাৰ হ'ব নোৱাৰা কিন্তু বৰষুণত খহি খহি এয়া নাইকিয়া হৈ গৈছে তো বলক এইখিনি আমি জংঘললৈ সোমাই যাওঁ এতিয়া এয়া আমাৰ ভাগৰ লাগি গৈছে সকলো বহি আছে হাতীৰ কাৰণে মানে নলা খতি পাৰ হৈ আহে নেকি প্ৰথম হাতীৰ পৰা লাগে না মানে পৰিত্ৰাণ পাবলৈ গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে বনাইছিলে কিন্তু আমলখি বাগান পাইছোঁ কিন্তু এইখিনি আমলখি বৰ্তমান কম আছে লাগিছে যদি ইমান লগা নাই গতিকে আমি আৰু অলপ ভিতৰলৈ সোমাই যাম পাইছে নেকি আমলখি এইটো আমি আহিছোঁ যদিও ভয়ে ভয়ে আহিছোঁ কাৰণ হাতী থাকে ন গতিকে অলপ ভয়ে ভয়ে আহিছোঁ সাৱধানতা অৱলম্বন কৰি আহিবলগীয়া হৈছে সাকসেস আনসাকসেস বলা আমার নেক্সট হেৰি নেক্সট লোকেশন হাতীয়ে বগাইছে এডাল গছ পুৰা উঘালি দিছে হাতীয়ে ইমান দূৰত গছ বগাই দিছে লাগো পুৰা ডাঙৰ ঘটনা এটা হৈ গ'ল কৈ আছো ৰেল লাইনৰ পৰা আমাৰ গাঁৱৰ জংঘলৰ এটা দৃশ্য আৰু এয়া আমি
পূৰা সোমাই আহিছোঁ তাৰপিছত প্ৰথম ভাঙি ছিঙি গৈছে লিখা আছে প্ৰটেকশ্যন এৰিয়া নেকি এয়া বৰ্তমান ইয়াত একো কাম নাই আৰু এইবিলাক বস্তু আপোনালোকে একদম নকৰিব দেই এইবিলাক বস্তু একদম বেয়া এইবিলাক কৰিব নাপায় আচলতে পতাবিলাক ভাঙি ছিঙি গৈছে এইটো ফাইনেলি আমি ৱাৰলিছৰ তলত এইটো কিমান ওখ চাওক পুৰা ৱাৰলিছৰ আমি তলত আছো এয়া পুৰা এয়া সকলো আহি আহি ভাগৰ লাগি গৈছে এই ঘৰৰ ওপৰত গছ আছে This is called nature. This is called mother nature. এইটো এটা টানেল গৈ আছো ষ্টেপ বনাইছে পুৰা চেণ্ট্ৰেল ৰেল বিভাগে পানী থাকে বৰ্তমান পানী নাই এইটো টানেল হ'ব পাৰে প্ৰকাশটো লোৱা নাই ইমান অলপ সোমাই চাওঁ বৰ্তমান মই আছো এতিয়া টানেলৰ ভিতৰত আৰু আকৌ নাযাওঁ নেকি পুৰা আমি বহুত দূৰ আহিলোঁ আমাৰ গাঁৱৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ আমি আহিলোঁ খাই আহোঁ মজা বস্তু বহুত দিনৰ পিছত খাইছোঁ বছৰ পাগল নেকি ঘৰত কোনো নাই ঐ ভাই কোৱা এপিনে আহা থাকে বুজি নাপাওঁ কেলে ঘৰত হা যাংগ হা এ কোনো নাই বোলে ঘৰত একেবাৰে দগৰি পিটন দিব আমাক কেলে পিছত কেলা পিটন দিব একদম লাগে অথনি আমি তাৰ পৰা আহি পেলাই আৰু ভিডিঅ' কৰা নহ'ল আহি থাকোঁতে কাৰণ মোবাইলৰ চাৰ্জ শেষ হৈ গৈছিল আৰু ভাগৰো লাগিছিল যথেষ্ট গতিকে আমি তাৰ পৰা আহোঁতে ভিডিঅ' কৰা নহ'ল আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈকো লাগে তেনেহ'লে কমেণ্ট কৰি জনাব নিশ্চয় আমি চেষ্টা কৰিম আৰু ভাল ভাল ভিডিঅ' আপোনালোকক দিবলৈ ধন্যবাদ জীৱন জিন্দাবাদ